আগতে যেতিয়া ভাদ মাহটো আহে তেতিয়া এনেকুৱা লাগে মা কেতিয়া নামঘৰলৈ যাব আৰু নামঘৰৰ পৰা কেতিয়া কিবা এটা খাবলৈ আনিব, কিয়নো মায়ে কিবা অকণমান হ'লেও লৈ আহে। কিন্তু এতিয়া সেই ভাদ মাহে গোটেই জীৱনটো সলনি কৰি পেলালে। মাক নামঘৰলৈ যোৱা দেখা নোপোৱা হ'লোঁ, কিয়নো ভাদৰ 8 তাৰিখে আমি আমাৰ মাক হেৰুৱাবলগীয়া হ'ল। কেতিয়াও সপোনতো ভবা নাছিলোঁ মা ইমান সোনকালে আমাৰ পৰা দূৰ হৈ যাব বুলি, কিয়নো তেনেকুৱা এটা অনুভৱ জীৱনলৈ অহাই নাছিলে। আৰু মা যে এতিয়া আমাৰ মাজত নাই তেনেকুৱা এটা অনুভৱো এতিয়াও হোৱা নাই। এনেকুৱা লাগিছে মা যেন ক'ৰবাত গৈছে বা ফুৰিবলৈ, তেনেকুৱা এটা অনুভৱহে হৈ আছে। সকলো থাকিও আজি একেবাৰে অকলশৰীয়া নিচিনা লাগিছে জীৱনটো, কিয়নো মা অবিহনে জীৱনটো একেবাৰে আধৰুৱা। যিসকলে বুজি পায় তেওঁলোকেহে এই অনুভৱটো বুজি পাব। তথাপিও শেষত মা য'তে আছক ভালে থাক তাৰে কামনা কৰিছোঁ।